নমস্কাৰ। হয় হয়, গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং কথাটো কোৱা। হয়, মই এক্সামৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ। বেলেগটো জানিবলগীয়া বাবা নাই। আমাৰ যদি কিবা পচপনৰ কিবা হয় তোমালোকে টিভি দেখিবা, এইবোৰ চৰকাৰে ল'ব, আমি ল'ব নোৱাৰো নহয়। নহয় মানে টিভিত দেখিবা মানে টিভিতটো এতিয়া উল্টা পুল্টা হৈ আছে। আমিতো এনেদৰে মানে টিভিত কোনোবা এটা চেনেলত কয় হ'ব, কেতিয়াবা নহ'ব, মানে সম্ভাৱনাটো আপোনালোকে বুজি পাইছো যে আমিনো কি বুলি ক'ম চোৱাচোন। মইতো এতিয়া এই মুহূৰ্তত একো ক'ব মই নাজানোৱে। ধৰি লোৱা যদি পচপন কিবা হ'বলগীয়া হয় তোমালোকে টিভি চাই থাকিবা, সেইবোৰ পেপাৰ যেনেকে বাকীবোৰ নিউজ আহে সেইমতেই আহিব আৰু। নহয় মানে দিগদাৰ হৈছে এতিয়া টিভিয়ে চামনে এতিয়া পঢ়িমেই, তেনেকুৱা এটা কথা হৈ পৰিছে। বাবা মোক কিয় ফোন কৰি আছা কোৱাচোন? যে বাবা মই একো নাজানো, খালি চৰকাৰৰ বস্তুখিনি চাবা। তুমি যেনেকে ষ্টুডেণ্ট, ময়ো কাম কৰা এজন কৰ্মচাৰী, ময়ো লাগি আছো। ধৰি লোৱা মোৰতো কোনো মানে হেৰি নাই ন, পৰীক্ষাটো পাতিবই লাগিব নে নাপাতিবই লাগিব। ময়ো ৰৈ আছো মানে এইটো সিদ্ধান্তৰ কাৰণে। মানে আপোনালোকেও এতিয়া নিশ্চিত নহয় ন এক্সামটো হ'ব নাই? সঁচা কথা ক'ব গ'লে সঁচাকে আমি নিশ্চিত নহয়। জানানে আমি একো মানে সিদ্ধান্তটো মানে এই যে হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে তেখেতেহে সিদ্ধান্তটো কথা ক'ব পাৰিব। যেনেকে এতিয়া আমি পৰীক্ষাটো ধৰি লোৱা 12 মে'ৰ পৰা যে হ'ব বুলি দিছিলো, সেইটো তেখেতেহে মানে কৈছিলে। আমিতো যিমতে ক'ব সেইমতে কৰিব লাগিব। এতিয়া কাইলে যদি কয় যে ধৰি চেন্ট্ৰেলৰ বৰ্ডৰ পৰীক্ষাবোৰ পিছুৱাই দিলে, কথাটো কৈছো, মেট্ৰিকটো কমপ্লিটলি কেনচেল কৰি দিলে আৰু হায়াৰ ছেকেণ্ডাৰীটো পচপন কৰি দিলে। এতিয়া সেইটোতো প্ৰধানমন্ত্ৰী অধ্যক্ষতাত বহা কমিটিখনেহে কৰিছে। গতিকে ইয়াত মানে তেনেকে বহি লৈ এইটো সিদ্ধান্তটো কৰি দিলে আমাক নুসুধে মানে সঁচা কথা ক'ব গ'লে। সেইটোৱে কথাটো। তুমি কোন স্কুলত মানে ক'ৰ পৰা কৰিছা তুমি? তেনেকে কোনখন স্কুলৰ পৰা কৰিছো কৰিব বেয়া হয় নহয়। হ'ব তুমি মুঠতে এটা কাম কৰিবা, ঘোষণা নহয় মানে বাকীবোৰ পিছৰ কথা অকমান পঢ়িয়ে থাকিবা ধৰি লোৱা। ঠিক আছে নহয় বুলি ক'লে নহ'ল, কথাটো কৈছো আৰু তেতিয়া নপঢ়িবা আৰু ধৰি লোৱা। নাই হয় ছাৰ। মই তোমাৰ অভিভাৱক নিচিনাকে কৈছো, মই ঠিক আছে, থেংক ইউ ছাৰ।